হেল্ল' এভৰিৱান, মই প্ৰিয়ংকাই পুনৰ এবাৰ আহি গ'লোঁ আজি মোৰ অন্য এটি ৰেচিপি লৈ। আশা কৰিছোঁ আপোনালোকে ভাল পাব। আজি বনাওঁ বলক বামি মাছৰ জোল বিলাহী আৰু পিঁয়াজৰ সৈতে। এয়া ফ্ৰাই পেনটো গৰম হোৱাৰ পিছত ইয়াতে মই মিঠাতেল অলপ দিছোঁ আৰু পিঁয়াজ দিছোঁ। পিঁয়াজৰ কোৱাণ্টিটি মই ইয়াতে বেছিকৈ দিছোঁ কাৰণ মই বেছি জোল নকৰোঁ, একেবাৰে মাখা মাখি গ্ৰেভি টাইপ কৰিম আৰু। তাৰপিছত এয়া পিঁয়াজখিনি ভাজা হোৱাৰ পিছত মছলাখিনি এড কৰি দিছোঁ। মছলাৰ ভিতৰত মই ইয়াতে সোৱাদ অনুসৰি নিমখ, ৰং গুড়া, অকণমান জিৰা পাউডাৰ আৰু অকণমান গোলমৰিচৰ পাউডাৰ দিছিলোঁ। তাৰপিছত অকণমান পানী দি পিঁয়াজখিনি ভাজি থাকিম, নহ'লে মছলাখিনি জ্বলি যাব পাৰে। আৰু এয়া দেখিছেনে, মই ঢাকনি দি পিঁয়াজখিনি একদম গলিবলৈ দিছোঁ। আৰু যেতিয়া পিঁয়াজখিনি গলি গৈছে তেতিয়া ইয়াতে মই বিলাহী এড কৰি দিছোঁ। আৰু এতিয়া মই বিলাহীখিনিও ধুনীয়াকৈ ভাজি ল'ম যেতিয়ালৈকে কেঁচা গোন্ধটো নাযায় আৰু বিলাহীখিনি একেবাৰে গলি মজি নাযায়। এয়া দেখিছেনে, ঢাকনি দিয়াৰ পিছত বিলাহীখিনি অলমষ্ট গলি গৈছে। এতিয়া ইয়াতে মই গৰম পানী এড কৰিছোঁ আৰু এনেকৈ যেতিয়া বকবককৈ উতল আহিব তেতিয়া মই ইয়াতে ফ্ৰাই কৰা বামি মাছখিনি দি দিম। আৰু শেষত মই ইয়াতে ধনিয়া পাত দি দিছোঁ। আৰু এয়া মোৰ ৰেডি হৈ গ'ল টেষ্টি বামি মাছৰ জোল। আৰু ৰেচিপিটো চাই কেনে পালে জনাব নাপাহৰিব। ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ আৰু পেজটো ফ'ল' কৰি দিব। আজিলৈ বাই বাই।